হোৱাৰ উপৰিও 20,000কৈ লোকে জেল খাবলগীয়া হৈছিল। বড়োলেণ্ডৰ কাৰণে শ্বহীদ হোৱাসকলক সোঁৱৰণ কৰাৰ উদ্দেশ্যে এফচুই কেন্দ্ৰীয়ভাৱে গুৰেশ্বৰৰ বেঙেনা আতিত বুধবাৰে 32 সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱস পালন কৰে। ইয়াৰ লগত সংগতি ৰাখি বৃহৎ শোভাযাত্ৰা, পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু মুকলি সভা অনুষ্ঠিত হয়। এফচুৰ সভাপতি প্ৰমোদ বড়োৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত ত্ৰিপুৰাৰ কেবিনেট মন্ত্ৰী মেভাৰ কুমাৰ জামাতিয়াই মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে। মুকলি সভাৰ পূৰ্বে কোকৰাঝাৰ কলেজৰ অধ্যাপক বেৰলা কুমাৰ কাৰ্জীয়ে সভা মুকলি কৰে। মুকলি সভা এফচুৰ উপৰিও NDF, BPJS, CVM আদি বিভিন্ন সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে। প্ৰমোদ বড়োৱে সাংসদ নৱ শৰণীয়াক সমালোচনাও কৰে সাংসদগৰাকীৰ ভাষ্যক লৈ। এনি লাইভ টুডে নিউজ ডেস্ক। এইটো গড়েশ্বৰ বাক্সাত আমি উদযাপন কৰিছোঁ আৰু আজিৰ দিনতে প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰী গুৱাহাটী জজ ফিল্ডত ৰেলী কৰি উভতি গৈ থকা সময়ত টিহুত আক্ৰমণ কৰি হত্যা কৰা হৈছিলে আৰু তাৰ পিছতে বড়োলেণ্ড আন্দোলন চলি থকা সময়ত বহুখিনি মানুহক হত্যা কৰা হ'ল। প্ৰায় আজিলৈকে হিচাপ কৰিলে 5,000তকৈ অধিক শ্বহীদ হ'ল। এই সকলো শ্বহীদক আজি আমি স্মৰণ কৰিছোঁ আৰু ইয়াৰ লগতে বড়োলেণ্ড দাবী লৈ পেলাই প্ৰথম আন্দোলন আৰম্ভ কৰা আমাৰ বড়োসকলৰ পিতৃ উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াকো আমি স্মৰণ কৰিছোঁ। আমি নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সংগ্ৰামীসকলক ৰাইজে আজি তেখেতসকলৰ যি স্বৰ্গীয় আত্মা ইয়াৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। সদায় তেখেতসকলে যাতে স্বৰ্গৰ শান্তিৰে থাকিব পাৰে আৰু আজি এই শ্বহীদ দিৱস উদযাপন কৰাৰ লগতে পালন কৰাৰ লগতে আমিও সকলো পুনৰ আমি সংকল্পবদ্ধ হৈছোঁ যে যেতিয়ালৈকে বড়োলেণ্ড সৃষ্টি নহয় তেতিয়ালৈকে গণতান্ত্ৰিক গণ আন্দোলন চলি থাকিব। বিৰোধে নহয়, কোনো ধৰ্মৰ বিৰোধে নহয়, কোনো জনগোষ্ঠীৰ বিৰোধে নহয়। ভাৰতবৰ্ষৰ অইন জনগোষ্ঠীবিলাকে যেনেকৈ নিজৰ ভাষা সংস্কৃতি অস্তিত্ব লৈ পৰিচয় লৈ জীয়াই থাকিব বিচাৰে, বড়োসকলো তেনেকৈ বিচাৰে আৰু সেইকাৰণে আজি 50 বছৰৰ ধাৰে সংগ্ৰাম কৰি আছে। বিভিন্ন সময়ত এই সংগ্ৰামটো লৈ পেলাই বিভিন্ন ব্যাখ্যা কৰা হৈছে। কোনোবা জাতি জনগোষ্ঠীৰ বিৰুদ্ধে কৰা সংগ্ৰাম তেনেকুৱা এটা ষড়যন্ত্ৰ কৰা হৈছে, এনেকুৱা এটা উপস্থাপন কৰিব চেষ্টা কৰা হৈছে। কিন্তু আমাৰ কথা স্পষ্ট, এই বড়োলেণ্ড শব্দটো অতি পবিত্ৰ শব্দ। এই শব্দৰে বড়োসকলৰ লগতে এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ ৰক্ষণাবেক্ষণ আৰু উন্নয়নৰ কথাটো আমি চিন্তা কৰোঁ। সকলো শান্তি সম্প্ৰীতিৰে থাকিব আমি বিচাৰোঁ। সেইকাৰণে ভাৰত চৰকাৰক আমি দাবী জনাইছোঁ, অসম চৰকাৰক দাবী জনাইছোঁ যে তেখেতসকলে যিটো কথা দি আহিছিলে যোৱা সময়বোৰত যে বড়োলেণ্ড সমস্যা স্থায়ী সমাধান কৰা হ'ব, NDPৰ সমস্যা স্থায়ী সমাধান কৰা হ'ব। আজি আমি চৰকাৰক আহ্বান কৰিছোঁ যে অতি শীঘ্ৰে এটা প্ৰেগমেটিক পলিচি লৈ পেলাই এটা বাস্তৱমুখী এটা নীতি তৈয়াৰ কৰি পেলাই অতি শীঘ্ৰে বড়োলেণ্ড সমস্যা সমাধান কৰিব লাগে। তাৰ পৰা পলায়ন কৰি আৰু নতুন সেনাটো ই নেতৃত্ব দিব পাৰিব মই এইটো বিশ্বাস নকৰোঁ। ৰাজনৈতিক লাভালাভৰ কাৰণে আমাৰ অনাবড়ো বা বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজক তেখেতে একত্ৰিত কৰি ৰাখিব লাগে আৰু একমাত্ৰ ৰাস্তাই হ'ল বড়োসকলক বড়োসকলৰ ভয় দেখুৱাই, বড়োসকলে মাৰিব কাটিব, বড়োসকলৰ ভয় দেখুৱাই অনাবড়ো ৰাইজক একত্ৰিত কৰি ৰাজনীতি কৰাটোৱে তেখেতৰ অকল উদ্দেশ্য। তেখেতে সেই জনগোষ্ঠীৰ কাৰণে একো দিব নোৱাৰে। আজি তেখেতে বড়োলেণ্ডৰ বিৰুদ্ধে যিবিলাক কথা কৈ আছে, এজন সাংসদ হৈ পেলাই য'ত ভাৰত সংবিধানৰ আৰ্টিকল 2 আৰু 3 স্পষ্ট লিখা আছে ভাৰতৰ পাৰ্লিয়ামেণ্টে যেতিয়াই বিচাৰে তেতিয়াই নতুন ৰাজ্য সৃষ্টি কৰিব পাৰে। গতিকে আজি তেখেতে এজন সাংসদ হৈ সেইবিলাক যদি পঢ়ি চোৱা নাই, সংবিধানৰ ব্যৱস্থাবিলাক যদি পঢ়ি চোৱা নাই, এই লিপিবদ্ধ হোৱা অধিকাৰবিলাক যদি পঢ়ি চোৱা নাই, সেইটো আমাৰ দোষ নহয়। হীৰা শৰণীয়াই কিবা কোৱা নোকোৱা লৈ পেলাই আমাৰ কোনো গতি সলনি নহয়। যেতিয়ালৈকে বড়োলেণ্ড সৃষ্টি নহয় তেতিয়ালৈকে আমাৰ সংগ্ৰাম চলি থাকিব।
I know what Buddha